Hello guys, welcome back to my YouTube channel. মই দিবেন্দৰ আপোনালোকে চাই আছে এম য়োগী ইউটিউব চেনেল। আজি আপোনালোকক এনেকুৱা আমাৰ অসমৰ এনেকুৱা 10খন চহৰৰ বিষয়ে জনাম যিকেইখন চহৰৰ জনসংখ্যা আটাইতকৈ বেছি আৰু ডাঙৰ। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব, অলপ স্কিপ নকৰিব। স্কিপ কৰিলে সম্পূৰ্ণৰূপে আপোনালোকে নাজানিব। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 10 নাম্বাৰ 10ত থকা চহৰখনৰ নাম হৈছে ধুবুৰী। আৰু ধুবুৰীৰ জনসংখ্যা যদি চাব যায় আপোনালোকে, ধুবুৰীৰ জনসংখ্যা হৈছে 63,388 জন। নাম্বাৰ 9 নাম্বাৰ 9ত থকা চহৰখনৰ নাম হৈছে কৰিমগঞ্জ। আৰু কৰিমগঞ্জৰ জনসংখ্যা 71,213 জন। নাম্বাৰ 8 নাম্বাৰ 8ত থকা চহৰখনৰ নাম হৈছে বঙাইগাঁও। আৰু বঙাইগাঁৱৰ জনসংখ্যা হৈছে 82,218 জন। নাম্বাৰ 7 নাম্বাৰ 7ত থকা চহৰখনৰ নাম হৈছে তেজপুৰ। আৰু তেজপুৰৰ জনসংখ্যা হৈছে 1,02,505 জন। নাম্বাৰ 6ত থকা চহৰখনৰ নাম হৈছে তিনিচুকীয়া। আৰু তিনিচুকীয়াৰ জনসংখ্যা হৈছে 1,24,389 জন। নাম্বাৰ 5ত থকা চহৰখনৰ নাম হৈছে নগাঁও। আৰু নগাঁৱৰ জনসংখ্যা হৈছে 1,48,496 জন। নাম্বাৰ 4ত থকা চহৰখনৰ নাম হৈছে যোৰহাট। আৰু যোৰহাটৰ জনসংখ্যা হৈছে 1,53,889 জন। নাম্বাৰ 3ত থকা চহৰখনৰ নাম হৈছে ডিব্ৰুগড়। আৰু ডিব্ৰুগড়ৰ জনসংখ্যা হৈছে 1,54,296 জন। নাম্বাৰ 2ত থকা চহৰখনৰ নাম হৈছে শিলচৰ। শিলচৰৰ জনসংখ্যা হৈছে 2,29,134 জন। নাম্বাৰ 1ত থকা চহৰখনৰ নাম হৈছে গুৱাহাটী। আৰু গুৱাহাটীৰ জনসংখ্যা হৈছে 9,62,334 জন। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আৰু অতি সোনকালে আৰু নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে